হেল্ল' অসমবাসী ৰাইজ, মই সকলোকে মোৰ নতুন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এইটো মোৰ ল'ৰা আয়ুষ্মান কিবা এটা কৈ দিয়া। হাই গাইছ, আজি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। সকলোৱে চাব বুলি কোৱা। সকলোৱে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। দিব। তেতিয়া আমি নতুন আৰু ভিডিঅ' বনাবলৈ ভাল লাগিব, হয় নাই? আমি নতুন ভিডিঅ' বনাবলৈ ভাল লাগিব। ঠিক আছে। আৰু আজি মই মোৰ ঘৰত কি খেতি কৰিছোঁ আপোনালোকক সেইখিনিকে দেখাম। আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি আমাক অকণমান আগলৈ যাবলৈ প্ৰয়াস কৰিব। আৰু ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক। আৰু এয়া মই কঠীয়া পাৰিছিলোঁ আজি 4-5 দিনমান হৈছে, কিন্তু কঠীয়াবোৰ ইমান ভাল নহ'লে। মানে কি হ'ল, বৰষুণ বেছিকৈ পালে কঠীয়াখিনি পৰাৰ পিছতে অলপ কঠীয়া মানে হেৰেঙাকৈ গজিছে, কিছুমান মানে নগজিলে। আৰু চৰাইও তেনেকৈ মানে আমনি কৰিছে অলপ। আৰু ঘৰত হাঁহ কুকুৰা আছেই, ঘৰত হাঁহ কুকুৰাই অলপ খাইছে। আৰু ব'লক কঠীয়া পাৰিবলৈ আৰু আছেই বাৰু, এইখিনি অলপ পৰা হৈছে। আৰু আছে এইপিনে হেন্দালি দিছিলোঁ, হেন্দালি মানে অলপ দীঘলীয়াকৈ দিলোঁ হেন্দালিখনত। আৰু ইয়াতে কেইবাবিধো মানে শাক কৰিছোঁ। প্ৰথমে আপোনালোকক দেখাইছোঁ এজোপা জাতিলাও গছ ইমানখিনি পাইছেগৈ। আৰু এজোপা হৈছে আপোনাৰ কুন্দুলি মানে এইটো পাৰ্মানেণ্টকৈ দিছোঁ, এইটো থাকি যাব। তাৰপিছতে আৰু আছে, আৰু এজোপা হৈছে তৰৈ গছৰ এই হেন্দালি ওচৰ পাইছেগৈ। আৰু তাৰপিছতে আৰু আছে কোমোৰা এয়া বগাই হেন্দালিত উঠিছে। আৰু কেইদিনমান পিছত আৰু ফুল মেলিব। এজোপা কোমোৰা গছ দিছোঁ। তাৰপিছতে আৰু আছে ৰ'ব, এজোপা টেঙামৰা গছ মানে ৰঙা টেঙামৰা। আপোনালোকে ৰঙা টেঙামৰা চিনি পায়েই চাগে, দাইলত দিলে খাই ভাল লাগে বাৰু। তাৰপিছতে আৰু আছে আৰু ৰঙালাও খেতি কৰিছিলোঁ। ৰঙালাও খেতি আপোনাৰ কলি অলপ সৰু হৈ আছে। কলিবোৰ কি হৈছে আপোনাৰ, আমাৰ ইয়াত বান্দৰ মানে ঢেৰ আছে। বান্দৰ থকাৰ কাৰণে আমাৰ মানে কলিতে আমাৰ ছিঙি লৈ গুচি যায়, তেনেকৈ খাবলৈ পোৱা নাযায়। কিন্তু হ'লেও মনৰ হেঁপাহতে কৰিছোঁ। কলিবোৰ অলপ সৰু হৈ আছে, দেখাই আছোঁ ৰ'ব, ব'লক। ৰঙালাও গছ এয়া আপোনালোকে চাব পাৰিব ৰ'ব। কলি এনেকুৱা সৰু কলি এইটোহঁত এটা হৈছে। আৰু এনেকৈ কলি প্ৰায় লাগি আছে, 20-30টামান কলি আছে। আৰু অলপ মাখিয়েও দিগদাৰ কৰিছে কলিবিলাকত। আৰু আছে ৰ'ব, লাগোতে যথেষ্টখিনি লাগিছিলে, কিন্তু কি হ'ব মানে বান্দৰৰ পৰা একদম মানে ৰাখিব নোৱাৰি। বান্দৰে সৰুতে মানে ছিঙি লৈ গুচি যায়। তাৰপিছতে আৰু আছে ৰ'ব, আৰু দেখাই আছোঁ আপোনাৰ ইয়াতো আছে। আৰু কলিবিলাক আপোনালোকে দেখি পাইছে চাগে। এইটো এটা কলি, আপোনালোকে এইটো চাওক, এটা কলি ইমান ধুনীয়া হৈছে। আপোনাৰ গছজোপা কিন্তু সৰু, কিন্তু কলিটোহঁত চাওক। আৰু এনেধৰণে লাগি আছে। আৰু বাকী আৰু আছে বাৰু। আৰু এইবিলাক টেঙাডালো ধৰিছোঁ। টেঙাডাল ধৰা আজি প্ৰায় এসপ্তাহ 10 দিনমান হৈছে। টেঙাডালবিলাক এনেকৈ ধৰা হৈছে। টেঙা এজোপা 2 বছৰমানৰ আগতে টেঙা গছ কৰিছিলোঁ। আৰু এতিয়া ডাল ধৰিব পৰা হৈছে। আৰু ডালবিলাক ধৰি থৈছোঁ, উশাহ তেনেকৈ মৰা নাই। এইবিলাক ডাল বহুত যথেষ্টখিনি ডাল ধৰি থোৱা আছে। আৰু টেঙা লাগিও আছে, এইবিলাক ধুনীয়া। এনেকৈ ছাইডলৈ ডালবিলাক খহি নাহিবৰ কাৰণে এনেকৈ বাঁহ দি লোৱা হৈছে। বাঁহ দিয়াৰ কাৰণে বস্তুটো থিয় হৈ আছে। আৰু চব এইবোৰ টেঙা দেখিছে, এইবোৰ লাগি আছে। এইবিলাক যথেষ্ট ডাঙৰ হৈ গ'ল গছজোপা, 2 বছৰ বয়সতে মানে বহুত ডাঙৰ হ'ল। আৰু সেইকাৰণে ডালবিলাক অলপ কাটি পেলাই ডালবিলাক এনেকৈ ধৰিছোঁ। আজি এসপ্তাহমান হৈছে ডাল ধৰা, এনেকৈ পোখা ওলোৱা নাই, ওলাব আৰু ডালবিলাক। আৰু আছে, আৰু দেখাই আছোঁ ৰ'ব। এইবিলাক ইয়াতো নেমু গছ এনেকৈ ৰুইছিলোঁ, এইখিনি ডাল ধৰিব পৰা তেনেকৈ হোৱা নাই। আৰু ইয়াতো লাগিছে আৰু নেমু। এইখিনি বেছি দিন হোৱা নাই, এইখিনি এবছৰমান হৈছে। লগতে আৰু 2-3 জোপা এনেকৈ এইফালেও আছে, দেখাই আছোঁ। আৰু লগতে পাণ ৰুইছিলোঁ, পাণো জিছে। আৰু কল খেতি কৰিছিলোঁ, মানে কলৰ সিমান চেহেৰাটো ভাল হোৱা নাই। মানে কেঁচুৱে আমনি কৰিছে অলপ। এইবিলাক কলৰ বাৰীখন ৰ'ব, দেখাই আছোঁ। কল দেখিছেই আৰু ইমান মানে ভাল হোৱা নাই কলৰ হেৰিটো। মানে অলপ কেঁচুৱে আমনি কৰে ইয়াত। অসমীয়া কলো ৰোৱা আছে, অসমীয়া কলখিনি দেখাই আছোঁ ৰ'ব। এই আপোনাৰ দিল মেলিছে, দিলে। আৰু এই থোকা আপোনাৰ দেখিছে চাগে, এই থোকা লাগিছে কল। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। কমেণ্টবিলাক পালে ভাল লাগে, আৰু ভিডিঅ' বনাবলৈ অকণমান মনটো ভাল লাগে। গতিকে আজি ইমানতে আপোনালোকক ভিডিঅ'খিনি দেখালোঁ, কেনেকুৱা পালে। ঠিক আছে।